हेलो फ्रेंड्स गुड मर्निंग प्रथमते मैं मोर चेनेलरे आपनालोक सकलोके स्वागतम जनालो। आज मैं रेसिपि एटा লৈ আহিছো। एया मैं दरिकना माछ धुनियाके धुई मेली बाछि फ्राई কৰি লৈছো। एया मैं टाबते आदा रइसिलो एया आदा पात केटामान ছিঙি লৈছো। आदाटी আজি मैं माछ बनाम एकदम सिम्पल रेसिपि হয়। एया मैं आदा एडखर থেতেলি লৈছো जेहेतु पात बेছি নাই। एया माछखिनि অলপ फ्राई কৰি লৈছো মিঠাতেল দি। এতিয়া ইয়াত মই आदा और पातखिनि দি দিছো। খাবলৈ বহুত ধুনিয়া হয়। এয়া এতিয়া অকমান এইখিনি আদাটো কেঁচা গন্ধ যোৱালৈকে মই ধুনিয়াকে ফ্ৰাই কৰি লৈছো। ইয়াত মই নিমখ হালধি দি দিছো। এতিয়া মই পানী দি দিম। পানী যিমানখিনি দৰকাৰ সিমানখিনি দিম, বেছি নবনাম। এইখিনি জোল বেছি বনালে খাই ভাল নালাগে, সেইকাৰণে একদম মই অলপে বনাম। খাবলৈ বহুত ধুনীয়া হয়, একো মছলা ব্যৱহাৰ নকৰোঁ, একদম সিম্পল ৰেচিপি হয়। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে, একো মছলা দিয়া নাই, অকল জলকীয়া এটা দিছোঁ। আজি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।